আমাৰ সকলোৰে মনত সঘনা এটা প্ৰশ্ন হৈ থাকে যে তাজমহলত লাইট কিয় নাই। বন্ধুসকল, আজি মই আপোনালোকক এই প্ৰশ্নটোৰ উত্তৰ দিম। তাজমহল বনাইছিল মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নী মমতাজৰ প্ৰেমৰ স্মৃতি। তাজমহল বনাওঁতে মোটামুটি সময় লাগিছিল 22 বছৰ আৰু কোৱা হয় যে তাজমহলত যেতিয়া দিনত সূৰ্যৰ পোহৰ পৰে তেতিয়া পোহৰত তাজমহলৰ ৰংটো বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ৰঙত দেখা পোৱা যায়। এইটো কথা আমি সকলোৱে জানো যে তাজমহল বনোৱাৰ বাবে বগা মাৰ্বলৰ ব্যৱহাৰ কৰা হৈছিল, কিন্তু এই বগা ৰংটোৱে লাইটক সকলোতকৈ বেছি ৰিফ্লেক্ট কৰে। এতিয়া এই লাইট যদি তাজমহলত লগোৱা হয় তেতিয়া এই লাইটক ৰিফ্লেক্ট কৰিব আৰু এইটো কাৰণত তাজমহল আৰু বেছি উজ্জ্বল হৈ পৰিব। এই কথাটো আমি সকলোৱে জানো যে বেছিভাগ পোক এনেকুৱা হয় যে লাইটৰ প্ৰতি আকৰ্ষিত। এতিয়া এই লাইট হোৱাৰ বাবে তাজমহল বহুত বেছি উজ্জ্বল হৈ উঠিব আৰু যাৰ বাবে পোকবোৰ তাজমহলৰ প্ৰতি আকৰ্ষিত হ'ব। আৰু যদি তাজমহলৰ প্ৰতি আকৰ্ষিত হয় তেতিয়াহ'লে এইটো নিশ্চিত যে এই পোকবোৰ তাজমহলৰ ওপৰলৈ গৈ তাৰ পাথৰবোৰত লোকচান কৰিব। তাজমহলক তাৰ আশপাশৰ প্ৰদূষণে আগৰে পৰা বহুত বেছি লোকচান কৰি আহিছে। এতিয়া যদি তাজমহলৰ ওপৰত লাইট লগাই দিয়া হয় তেতিয়াহ'লে ইয়াৰ পৰা তাজমহলৰ আৰু বেছি লোকচান হ'ব। মুঠতে লাইট লগোৱাৰ ফলত তাজমহলৰ ধ্বংস আৰু বেছি বাঢ়ি যাব। ইয়াৰ উপৰি বহুত ডাঙৰ ডাঙৰ আৰ্কিঅলজিষ্টৰ মতে তাজমহল বনোৱাৰ সময়ত এইটো কথাত গুৰুত্ব দিয়া হৈছিল যে তাজমহলটো যাতে ৰাতি চন্দ্ৰৰ পোহৰত বহুত ভালদৰে উজ্জ্বল হৈ উঠে। কিন্তু এতিয়া যদি তাজমহলত ৰাতি আৰ্টিফিচিয়েল লাইট লগাই পোহৰ কৰা হয় তেতিয়াহ'লে ইয়াৰ নেচাৰেল বিউটি অৰ্থাৎ প্ৰাকৃতিক সৌন্দৰ্যটো কমি যাব। তাজমহলৰ ৰাতিৰ সৌন্দৰ্যটো চাবলৈয়ে প্ৰতি মাহৰ 5টা দিন পৰ্যটক আহে আৰু এতিয়া যদি ইয়াত আৰ্টিফিচিয়েল লাইট লগাই দিয়া হয় তেতিয়াহ'লে ইয়াৰ নেচাৰেল সৌন্দৰ্যটো নোহোৱা হৈ যাব আৰু টুৰিষ্টৰ এট্ৰাকশ্যনো কমি যাব। এইবিলাক কাৰণতে তাজমহলত লাইট লগোৱা হোৱা নাই।